হেল্ল' বন্ধুসকল, মোৰ প্ৰথম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথম ভিডিঅ' কি বনাম, কেনেকৈ বনাম একো ভাবিয়ে পোৱা নাই। বলক তথাপিও ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাওঁ মই ঘাটলৈ বুলি মাছৰ ৰেচিপি এটাই বনাম বুলি মন বান্ধি ল'লোঁ। আপোনালোকে চাই থাকক। এইটো আমাৰ গাঁৱৰ পৰা ঘাটলৈ যোৱাৰ ৰাস্তা। আপোনালোকে চাই থাকক কেনেকুৱা গাঁৱৰ পৰিৱেশ হয় সম্পূৰ্ণ। এফালে নদী নদী পাই গৈছোহি। শিঙি মাছ দে মাছ লৈ যাওঁ। ঘৰ আহি পাই গ'লোঁ। এতিয়া আপোনালোকক দেখাম শিঙি মাছৰ বইল ৰেচিপি। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। সেইটো জিজি আনিলোঁ মুনু, এইটো লোৱা লোৱা। অঁ, মাক দিয়াগে, মাক ব'লা, মাক মা কোৱা, মা পাপাই জিজি আনিলে কোৱা। কৰিয়ে বাছি দিছে। ছোৱালীজনীয়ে মাছ টানি আছে, সেইকাৰণে মই ছোৱালীজনী অকণমান ৰখাই দিব লাগিব। প্ৰথমতে পানী উতলাই লৈ ল'ব লাগিব। তাৰপিছত মেৰিনেট কৰি থৈ দিয়া মাছখিনি দি দিব লাগিব। এতিয়া কাটি থৈ দিয়া পিঁয়াজখিনি আৰু নহৰুখিনি দি দিব লাগিব। এতিয়া যাব হালধিৰ পিছত সোৱাদ অনুযায়ী নিমখৰ পাছত এতিয়া যাব লাগিছে শিঙি মাছৰ আঞ্জা বইল। মজা খাই মজা লাগিব। মাছ বইল জ্বলা খাব।
নগা ধনিয়া দি ৰেচিপিটো তৈয়াৰ হৈ গৈছে। বন্ধুসকল, তেনেহ'লে ভাত খাবলৈ আৰম্ভ কৰোঁ। এয়া আমাৰ মুনু খাই আছে। মোক কৈ দিয়াচোন মই নিজে খাওঁ কৈ দিয়া। মই খাওঁ দেই মুনু, মই খাওঁ দেই। আৰম্ভ কৰিছোঁ দেই। মজা মজা এইটো খাই মজা লাগিছে দেই একদম। আপোনালোকে এনেকৈ খাই চাব। এতিয়া মানুহজনীয়ে কেমেৰা কৰি দিছে, মই খাই লওঁ। বাকী অন্য এটা ভিডিঅ'ত লগ পাম।